নমস্কাৰ বন্ধু বান্ধৱীসকল, জম্মুত থকা বৈষ্ণো দেৱী টেম্পলৰ পৰা 2 কিলোমিটাৰ আঁতৰত থকা ভৈৰৱ মন্দিৰৰ আজি ভিডিঅ' লৈ আহিলোঁ। এইটো দেখিছেনে, ৱে টু কatra বুলি লিখি থোৱা আছে যে এইটো ওপৰলৈ গুচি গৈছে। সেই ৰাস্তাটোৱেদি ভৈৰৱ মন্দিৰলৈ যায় আৰু এইটো তলৰ পৰা যোনটো আহিছে সেইটো ফালৰ পৰা আমি আহি আছিলোঁ। আৰু এইটো যোনটো এইটো এইটোৱেদি বৈষ্ণো দেৱীলৈ যায়গৈ। আৰু আমি এইফালে যোনটো ওপৰলৈ আহিছিলে সেই ৰাস্তাটোৱেদি খোজকাঢ়ি আহি আছোঁ। এইটো ৰাস্তাৰে ঘোঁৰাও আহে, পালকিও আহে, পিঠুও আহে, যেনেকৈ ইচ্ছা কৰে তেনেকৈ আহিব পাৰে। কিন্তু ৰাস্তাটো ইমান খাৰা, ৰাস্তাটোৰ মাজে মাজে মানে আন্ধাৰ হৈ আছে, মাজে মাজে লাইটটো নাথাকে, কিছু জেগাত লাইট নাই। আৰু এয়া দেখিছেনে, ৰাতি 2 বজাৰ দৃশ্য আছিলে এইটো। এইয়া শিয়াল ওলাইছে, ৰাস্তাত ঘূৰি ফুৰিছে শিয়াল। তাকে শিয়াল দেখি পেলাই অলপ ৰৈ দিছিলোঁ। তাৰপিছত মানুহ দেখি ইহঁতি এইফালে জংঘললৈ পলালে পূৰা। ৰাস্তাটো কিন্তু বিৰাট খাৰা। এই মাজে মাজে শ্বৰ্টকাটত হ'লেও যাব পাৰে, এয়া ষ্টেপেদি ওপৰলৈ উঠি যাব পাৰে, প্লেইন জেগাই নগৈ। ষ্টেপেদি গ'লে এনেও অলৰেডি ইমান ভৰি বিষ হৈয়ে আছে, 13 কিলোমিটাৰ খোজকাঢ়ি অহা। এয়া আহি আহি পাইছোঁহি ভৈৰৱ মন্দিৰৰ আগডোখৰ, এইডোখৰ দেখিছেনে। ইয়াতে যোনবোৰ দোকান আছে ভিতৰত, কোলা সূতা হওক, ৰছী মানে আৰু কাপোৰ, এইবিলাক ইয়াতে কিনিবলৈ পায়। তাত কিবা ধূপ চুপ দিওঁ বুলিলেও পাৰে, কিন্তু মই কিনা নাই, মই এনেকৈ চাই গুচি যাম বুলি ভাবিলোঁ। আৰু এইটো য়াত্ৰা কাৰ্ডটো ভালকৈ থৈ দিছোঁ, মানে যাওঁতে গেটত দি থৈ যাব লাগিব। আৰু এইটো ভৈৰৱ মন্দিৰৰ বাহিৰৰ যোনটো জেগা, তাৰ অলপ ভিডিঅ' কৰি দেখাই দিছোঁ। এয়া গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ। এয়া আহি পাই গৈছোঁহি। মানুহৰ অলপ ভিৰটো বেছিয়ে আছিলে, ভালদৰে কৰিব পৰা নাই ভিডিঅ'। অলপমান দেখাইছোঁ আৰু আঁতৰৰ পৰাই, এনেকৈ আঁতৰৰ পৰাই চাইছোঁ ধৰক, আমিও ইমান ওচৰত গৈ। ইয়াৰ বোলে কিবা কোলা ৰছী আৰু বা কোলা সূতা ইয়াত মানে পূজা দি লৈ গ'লে সৰু ল'ৰা ছোৱালীয়ে পিন্ধাব পাৰে বা যিকোনো হেৰিত ব্যৱহাৰ কৰিব পাৰে। এই যাত্ৰা ইমানতে সামৰণি মাৰিলোঁ। আৰু এয়া আমি আহি, মই যে কৈছিলোঁ কাৰ্ডটো ভালদৰে ৰাখিব লাগে, এই কাৰ্ডটো ইয়াত যাওঁতে থৈ এইফালে আমি ওলাই গুচি